দাদা গাখীৰ আৰু ব্ৰেড দিবচোন ভণ্টি তুমি যে বিল্ডিংটোত থাকা তাৰ কাষত যে ডক্টৰৰ ফেমিলিটো আছে সিহঁতৰ গোটেইবোৰৰে কৰোণা হৈছে তুমি কিন্তু সাৱধানে থাকিবা দেই লোৱা মাজনী কি কৰি আছা ভাত খালি নে নাই ৰ বনামহে এতিয়া তই নাই ৰ বনাই আছো তো এটা কথা কওঁ ৰ কি ভয় খাব লগা নাই দেচোন তথাপিও কওঁ হে আমাৰ যে ৰেল লাইনৰ ওচৰৰ তোতকৈ যে এবছৰ ডাঙৰ অৰূপ সি আজি ৰাতিপুৱা ঢুকাল তাৰ বোলে বহুদিনৰ পৰাই কৰোণা হৈ আছিল বেয়াই লাগে চাকৰিটো পাইছিলে মাথো তই আৰু এইবোৰ ভাবি থাকিব নালাগে একো ভাবিব লগা নাই সাৱধান হ'ব লাগে দেচোন তোক আৰু যি টি কথা কৈ থাকিবও নোৱাৰি ভয় লগাতকৈ বেছি মূৰ মাৰিয়ে থাক দেচোন মা মই তোক অলপ পিছত ফোন কৰি আছোঁ মই কিবা এটা বনাই লওঁ অঁ হ'ব দে ৰাজ্যত ঘাতক কৰোনাৰ প্ৰকোপ অব্যাহত দৈনিক বৃদ্ধি মৃত্যু আৰু আক্ৰান্তৰ সংখ্যা সম্প্ৰতি জটিল পৰিস্থিতিত খোজ দিছে ভাৰতবৰ্ষই দেশৰ অঁ ক
শুন না, কৰোণা হ'লে কি কি লক্ষণ হয়? কিয় তোৰ হৈছে নেকি? ঠেট কচোন প্লিজ। চৰ্দি, কাহ, জ্বৰ, মূৰৰ বিষ এইবোৰে। সকলোতকৈ ডাঙৰ কথা আজিকালি লক্ষণ নোহোৱা কৰোণাও আছে। তই ভয় খাবি বুলিয়ে বা বেছি ভাবিবি বুলিয়ে তোক কথাটো কোৱা নাই। আমাৰ হোষ্টেলৰ যে ছায়া কালি ঢুকাল। কিয়? তোৰ কিবা লক্ষণ আছে নেকি? নাই ৰ, এনেই গাটো অলপ বেয়া, চৰ্দিৰ নিচিনা হৈ আছে। কি ক? চেক কৰ তৎক্ষণাত। এইবাৰ আমাৰ বয়সৰবোৰৰে হৈ আছে। তোৰ গা বেয়া যদি 90%ই হয়। যা সোনকালে। অ' শুন না, মুন যে তাইৰ কৰোণা হৈছে বোলে। অঁ দে, পিছত কথা পাতি আছোঁ। অঁ ৰাহুল, মুন যে তাইৰ কৰোণা হৈছে বোলে, মোক অলপ আগতে ফোন কৰিছিলে। অঁ দে ৰাখিছোঁ।
মানে আজি দুদিনমানৰ পৰা গাটো খুব বেয়া হৈ আছে অকণমান চৰ্দি ভাবো আছে আৰু কাহো হয় কিবা মেডিচিন দিব নেকি ভণ্টি এইটো লোৱা এটা ৰাতিপুৱা খাবা আৰু এটা ৰাতি ভাত খাই উঠি খাবা ঠিক আছে তোমাৰ লক্ষণবোৰ চাই এনেকুৱা লাগে তোমাৰ চাগে কৰোণা হৈছে তুমি এবাৰ চেক কৰি চাবা হ'ব তুমি যে বিল্ডিংটোত থাকা তাৰ কাষত যে ডক্টৰৰ ফেমিলিটো আছে সিহঁতৰ গোটেইবোৰৰে কৰোণা হৈছে তুমি কিন্তু সাৱধানে থাকিবা দেই হে আমাৰ যে ৰেল লাইনৰ ওচৰত অৰূপ সি আজি ৰাতিপুৱা ঢুকাল আমাৰ হোষ্টেলৰ যে ছায়া কালি ঢুকাল 90%ই হয় তোমাৰ লক্ষণবোৰ চাই এনেকুৱা লাগে তোমাৰ চাগে কৰোণা হৈছে তুমি যে বিল্ডিংটোত থাকা তাৰ কাষত যে ডক্টৰৰ ফেমিলিটো আছে সিহঁতৰ গোটেইবোৰৰে আমাৰ কৰোণা যে হৈছে ৰেল লাইনৰ তুমি কিন্তু ওচৰত সাৱধানে থাকিবা দেই আজি ৰাতিপুৱা ঢুকাল এইটো ছোৱালীজনীৰ ৰিপৰ্ট আকস্মিকভাৱে ছোৱালীজনীয়ে হাৰ্ট এটাক হৈ মৃত্যুবৰণ কৰিলে মৃত্যুৰ পিছত কোভিড টেষ্টটো কৰোৱা হ'ল কিন্তু ৰিপৰ্ট নিগেটিভ আমি সাৱধান হ'ব লাগে কিন্তু ভয়াতুৰ হ'ব নালাগে সকলো চৰ্দি কাহ কৰোণা নহ'বও পাৰে পজিটিভ কথাৰে আপোনজনক সাহস দিব লাগে নিগেটিভ নিউজ বেছি চাব নালাগে কোনো বেমাৰী গুগলত সাৰ্চ কৰিব নালাগে কাৰণ কি ঠিক আপোনাৰ গাত থকা যি লক্ষণ সেই লক্ষণ গুগলৰ মতে নহ'বও পাৰে সেয়েহে অভিজ্ঞ ডক্তৰৰ পৰামৰ্শ লৈহে আপোনালোকে আগবাঢ়িব লাগে ছ'চিয়েল মিডিয়া যিমান ভাল সিমান তাতকৈ বেছি মাৰাত্মক পজিটিভ থিংকিং আৰু সাহসেই এজন ৰোগীক সুস্থ হোৱাত সহায় কৰে মনত ৰাখিব